এয়া হৈছে পটলৰ এটা ৰেচিপি, বহুত টেষ্টি ৰেচিপি হয় আৰু আপোনালোকৰ সৈতে আজি এই ৰেচিপিটোৱে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। হেল্ল' এভৰিৱান, মই হ'লোঁ গণিতা আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। আজি ৰেচিপিটো বনাবৰ বাবে মই কেইটামান পটল লৈ লৈছোঁ আৰু পিঁয়াজ এটা লৈছোঁ, বিলাহী এটা লৈ লৈছোঁ, আদা নহৰু এনেকৈ লৈ লৈছোঁ মই, আৰু জলকীয়া মই এটা লৈ লৈছোঁ। লৈ পটলখিনি এনেকুৱা চেপত মই ধুনীয়াকৈ কাটি লৈছোঁ। কাটি লৈ এইখিনি মই এতিয়া ইয়াত ভাজি ল'ম আৰু কেৰাহী পাতি গৰম হ'বলৈ দিলোঁ। তাৰপিছত তেল দিলোঁ, তেলখিনিও ভালকৈ গৰম হ'বলৈ দিছোঁ, কাৰণ কেঁচা ভাৱটো থাকিলে আঞ্জাৰ সোৱাদটো একেবাৰে নষ্ট হৈ যায়। সেইবাবে পটলখিনি এনেকুৱাকৈ মই ঢাকোন লগাই লগাই ভাজি ল'ম যেতিয়ালৈকে সিজি নাযায়। আৰু মই পটলখিনি ভাজি থাকোঁতে একোৱেই দিয়া নাই, মানে হালধি বা নিমখ বা এনেকুৱা ধৰণৰ অন্য মছলা একোৱেই দিয়া নাই। যেনেকুৱা ইয়াৰ কালাৰো চেঞ্জ হৈছে আৰু লগতে সিজিও গৈছে, এইখিনি মই এখন প্লেটত নমাই থৈ দিম। আৰু নমাই থোৱাৰ পিছত একেখিনি তেলতে মই অন্য বেলেগ তেল নিদিওঁ, এইখিনি তেলতে মই পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, লৈ ইয়াতে মই দি দিছোঁ। দি ভাজি ল'ম এইখিনি, অলপ ব্ৰাউন কালাৰ টাইপ হৈছে যেনেকুৱা বা ভালকৈ সিজি গৈছে তেতিয়ালৈকে মই ভাজি ল'ম। ভাজি লোৱাৰ পিছত ইয়াতে মই দি দিম ইয়াৰ জলকীয়া এটা দি দিছোঁ, দেখাইছিলোঁ যে বেছিকৈ হ'লে আপোনালোকে বেছিকৈও দিব পাৰে। তাৰপিছত ইয়াতে মই বিলাহী সৰু সৰুকৈ কাটি লৈছিলোঁ যে এইখিনি দি দিম। বিলাহীখিনি তেতিয়ালৈকে ভাজিম এনেকুৱাকৈ যেনেকুৱা কোমল হৈ যায়, ভালকৈ সিজি যায় আৰু কোমলো হৈ যায়, তেতিয়ালৈকে মই ভাজি ল'ম। লৈ ইয়াতে মই এটা বইল আলু সানি লৈছোঁ, যিটো গ্ৰেভি বনাবলৈ বইল আলুটো অপশ্যনেল হয়, দিলেও আৰু বেছি টেষ্টি হয়। এয়া দি দিছোঁ, দি পেলাই মই ইয়াতে নিমখ আৰু হালধি জোখ অনুসৰি দি দিছোঁ। পটলখিনি ভাজি লওঁতে মই নিমখ হালধি একোৱেই দিয়া নাই, আগতেও কৈছোঁ, এনেই ভাজি লৈছোঁ। লৈ ইয়াতে এতিয়া দি দিলোঁ, দি মই পানী একেবাৰে অলপ অলপকৈ দিছোঁ, যাতে মই গ্ৰেভিখিনি কিমানখিনি হিচাপত ৰাখিম সেইকাৰণে মই কমাই দিছোঁ, যাতে মই অনুমানটো পাওঁ ভালদৰে, সেইবাবে কমকৈ দিছোঁ। সেইখিনিমান দিলেও মই দিয়াৰ পিছত ইয়াতে মই জিৰা গুড়ি 1 চামুচ দি দিছোঁ আৰু আদা নহৰু 1 চামুচ মই দি দিছোঁ, খুন্দি ভালদৰে দি লৰাই লৈ উতলাই আহিবলৈ দিলোঁ। তাৰপিছত ইয়াতে মই ভাজি থৈছিলোঁ যে এই পটলখিনি ইয়াতে মই দি দিলোঁ। এতিয়া দি মই এইখিনি বেছি উতলি থাকিবলৈ নিদিওঁ, যিমানখিনিলৈকে গ্ৰেভিটো ৰাখিম মই সিমানখিনি উতল অহাৰ পিছত এইখিনি গেছটো অফ কৰি দিম। 5 মিনিটমান এনেকুৱাকৈ উতলাৰ পিছত সেয়া হৈয়ে গ'ল। দেখিবলৈ যেনেকুৱা হৈছে ধুনীয়া হৈছে আৰু খাবলৈও সিমানেই টেষ্টি হৈছে, আৰু সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। যিহেতু পটল আনিলে বেছিভাগ মনত আহে যে ভাজি খাওঁ, এনেকুৱা মনত আহে ন, এনেকুৱাকৈ এবাৰ যদিহে খাই পোৱা নাই খাই চাবচোন। আৰু যিসকলে জানেতো জানেই, আৰু যিসকলে ধৰক বনাই পোৱা নাই বা নতুনকৈ বনাবলৈ শিকিছে তেওঁলোকৰ বাবে হয়তো ভিডিঅ'টো অকণমান হ'লেও সহায় হ'ব বুলি আশা ৰাখিছোঁ। আৰু মোৰ ভিডিঅ'সমূহ ইমান সুন্দৰভাৱে আঁকোৱালি লোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ এই হিচাপতে, আৰু আগলৈ যাতে ছাপোৰ্ট কৰে তাৰ বাবে। আৰু মোৰ চেনেলটো নতুনকৈ চাই আছোঁ যদি ছাবস্ক্ৰাইব কৰে যেন। আজিলৈ তেনেহ'লে আহিছোঁ, বাই বাই।